নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰিছোঁ। আজি দিনটোত কি কৰোঁ কেনেকৈ পাৰ কৰোঁ আপোনালোকে চাব। তেতিয়ালৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি বেটীটো স্কুলত চাকি পেইণ্টিং এক্টিভিটি আছে, তাৰ কাৰণে যি দৰকাৰী মই সেইখিনি তাইক ভৰাই দিছোঁ। সকলোখিনি মই এনেকুৱা কেৰি বেগ এটাত ভৰাই দিছোঁ। সৰু বস্তু যে সব একেলগে দি দিছোঁ। এয়া আজি আমাৰ বেটীটোৰ স্কুলত দিৱালী সেলিব্ৰেশ্যন কৰিব, সেইকাৰণে আজি চিভিল ড্ৰেছ। বেটা চাওঁ পূৰা দেখুৱাই দিয়ে। এইজনী আমাৰ বেটী, ঘূৰি দিয়ে এপাক। হৈ গ'ল, বলা চুলি বান্ধি দিওঁ দেই। বাই বাই বেটা। এতিয়া ৰুটি খাই লওঁ আমি। এই মাইনাই খাই আছে, এতিয়া খাই লওঁ। তেতিয়াহ'লে খোৱাৰ পিছত লগ পাই আছোঁ আপোনালোকক। আজি মাংস আনিছে, আজি মাংস বনাব লাগিব। এয়া মাংস এইখিনি ধুব লাগিব, উলিয়াই লৈছোঁ এতিয়া। একদম চিম্পুলকৈ বনাম আজি, বিশেষ তেনেকৈ একো নবনাওঁ। এইখিনি মই ধুই লওঁ এতিয়া। মাংসখিনি ধুই হৈ গ'ল, এতিয়া মই এইখিনি থৈ দিম। তাৰপিছত বাকী বস্তুবোৰ যোগাৰ কৰিম এতিয়া। পিঁয়াজ ৰচুন। এইফালে মাইনায়ো বনাই আছে। কি বনাইছে ছোৱালী? পোলাও। তাই আজি আকৌ পোলাও বনালে। মাংস আনিলে আজিকালি আমাৰ ঘৰত আৰু পোলাওহে বনে, কাৰণ উখোৱা চাউলটো থাকেই যে ঘৰত, বনাবলৈও সহজ। তাই বনাই আছে, মই মাংস বনাম এতিয়া। কালি বেটীৰ স্কুলৰ বস্তু আনিবলৈ গৈছিলোঁ, তেতিয়া আমিও এই চাকি 3 গছ কিনি আনিছোঁ। ইমান ধুনীয়া লাগিছে দেখিবলৈ, ভাল দেখিলোঁ সেইকাৰণে লৈ আনিলোঁ। চাওক, তাইকো আজি স্কুলত কৰিবলৈ দিব। চাকি লৈ গৈছে কিনে, আৰু ঘৰলৈ আৰু ডাঙৰ 2 গছ আনি থৈ দিছে। স্কুলৰ পৰা আহি তাই কৰিব। এয়া আনি থৈ দিছে, এয়া ডাঙৰ এগছ আৰু এয়া 4মুখী এগছ। তাই ঘৰলৈ অহাৰ পিছত ইয়াত কালাৰ কৰিব। কেনেকৈনো কৰে আপোনালোকক দেখুৱাম বাৰু। আজি স্কুলত কৰিছে, লৈ গৈছে মানে, এতিয়া চাগে কৰিলে চাগে। সেয়া দি পঠিয়াব নেকি স্কুলৰ পৰা চাকি গছ। দেখুৱাম বাৰু মই আপোনালোকক কেনেকৈনো কৰিলে, আৰু এই গছটো কেনেকৈ কৰে সেয়াও দেখুৱাম আপোনালোকক। তাৰপিছত আকৌ এতিয়া যাওঁ পাকঘৰলৈ, যোগাৰ কৰোঁগৈ মাংসৰ। 12টা বাজি গ'ল, ভাত বনোৱা সময় হ'লে আৰু। ৰচুন পিঁয়াজ আদা গুচাই হৈ গ'ল। তাৰপিছত ইয়াত আলু গুচাবলৈ আছে আৰু। তেলখিনি গৰম হ'ল, মই এতিয়া ইয়াত আলুখিনি আগত ফ্ৰাই কৰি ল'ম। আলু দি দিছোঁ। ইমান ফুটিছে। মই মাংস বনালে আগত আলুখিনি ফ্ৰাই কৰি লওঁ। এতিয়া আগতে ফ্ৰাই কৰি লৈছোঁ। আলু ফ্ৰাই হৈ গ'ল, তাৰপিছত পিঁয়াজ দি দিম। ৰঙচুৱা কৰি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হৈছে, তাৰপিছতে মই ইয়াত আদা ৰচুনৰ পেষ্ট দি দিম। এইখিনি মই খুন্দাটোতে পিচি থৈ দিছোঁ।
দি দিছোঁ মই এতিয়া ইয়াত। অলপ ভাজি ল'ম এতিয়া। এয়া মই পাকঘৰতে আছোঁ। এয়া পিঁয়াজ ফ্ৰাই হৈ আছে। আপোনালোকে বাৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় জনাবচোন। আচলতে কেমেৰাৰ সন্মুখত কোৱাৰ একেবাৰে অভিজ্ঞতা নাই, এইবাৰ প্ৰথম চেষ্টা কৰিছে আৰু কেনেকুৱা হয় নাজানো। আপোনালোকে সেইকাৰণে জনাব যে চাই কেনেকুৱা লাগে, ভাল লাগে নে বেয়া লাগে, কমেণ্টত জনাবচোন। এতিয়া মছলা দিবলৈ হৈ গ'ল, দি লওঁ আৰু তেতিয়াহ'লে। এয়া হালধি দিলোঁ মই, তাৰপিছত আৰু দিম মছলা, বেছি নিদিওঁ, অলপ অলপ দিম। এতিয়া ইয়াত দিম জিৰা 1 চামুচ দিছোঁ, তাৰপিছত ইয়াত দিছোঁ মিট মছলা। একেবাৰে মছলা নিদিয়াকৈ বনালেও খাই ভাল নালাগে, সেইকাৰণে অলপ অলপ দিছোঁ। তাৰপিছত এয়া ধনিয়া পাউডাৰ দিছোঁ, হৈ যাব আৰু নিদিওঁ একো। 3টা দিছোঁ মছলা আৰু হালধি দিছোঁ। এয়া হৈ গ'ল ফ্ৰাই কৰি, তাৰপিছত মাংসখিনি দি দিম ইয়াত। মাংসখিনি দি দিলোঁ। মাংসখিনি ভালদৰে মিক্স কৰি ল'ম ইয়াত। মিক্স কৰি ল'লোঁ। মই এতিয়া নাঢাকোঁ, কাৰণ ঢাকিলে পানী ওলাই যাব। আৰু মই ব্ৰইলাৰ মাংস বনালে প্ৰথমতে নিমখ দি নিদিওঁ, পাছত দিওঁ। এতিয়া এনেকৈ অলপ দেৰি খোলাকৈ থৈ দিম, তাৰপিছত ভাজি থাকিম লাহে লাহে। আজি মাংসত দিবলৈ কোমোৰাও কাটি থৈছোঁ। আজি কোমোৰা দিম মাংসত। আগতেও বনাইছোঁ, খাই ভাল লাগে, সেইকাৰণে ভাবিলোঁ আজিও দি দিম। এয়া মাংসখিনি ফ্ৰাই কৰি আছোঁ, অলপ অলপ ৰঙা হৈছে। ইয়াত কোমোৰা দি দিছোঁ মই। এয়া কোমোৰা দি দিলোঁ। কোমোৰাৰ লগত ব্ৰইলাৰ মাংস। তাৰপিছত ইয়াত ফ্ৰাই কৰি থোৱা আলুখিনিও দি দিছোঁ। এতিয়া ইয়াত নিমখ দি দিম মই, নিমখ দিয়া নাই। এক চামুচ আৰু অলপ দি দিছোঁ, তাৰপিছত মিক্স কৰি দিম। এতিয়া ঢাকি দিম। মাংসখিনি ভাজি ৰেডি হৈছেগৈ। ইমান ধুনীয়া কালাৰ হৈছে, চাওকচোন। বেছি মছলা নাই দিয়া যদিও। তাৰপিছতে ইয়াত গৰম পানী দি দিম, অলপ গ্ৰেভি বনাম মই। পানী গৰম হৈ আছে, মই ইণ্ডাকশ্যনত গৰম কৰি লৈছোঁ। এতিয়া ইয়াৰ পৰা দি দিম অলপ। অলপ অলপ দিম, বেছিকৈ দি দিম একেবাৰতে। আৰু অলপ দি দিম ইয়াতে পানী।
হৈ যাব পানী এতিয়া ইয়াত ইমানে মাংসখিনি চাওঁ হৈছে নাই এয়া মাংসখিনি ধুনীয়াকৈ উতলি আছে এতিয়া মই বেটি আহিলে কি কৰিলা স্কুলত ক'ত যোৱা দিয়া বনালা আমাৰ বেটিয়ে স্কুলত আজি দিয়া পেইণ্টিং কৰিলে কি কৰিলা চাওঁ বাহ চাওঁ ধুনীয়া লাগিছে ভিতৰত কি দিলা দুটা য়েল্লো অ' তলত ষ্টন দিলা যে বেটা কেলে হা ঠিকে আছে কেইদিন বন্ধ দিলে স্কুল 5 days বেয়া খুচ না অথনি দুপৰীয়া ভাত পানী খাই আৰু ভিডিঅ' কৰা নহ'লে এতিয়া একেবাৰে গধূলি সময়ত কৰিছোঁ এতিয়া আমি অলপ ওলাই যাওঁ সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো অলপ কৰোঁ বলক তেতিয়াহ'লে আমি ক'তনো যাওঁ আপোনালোককো দেখুৱাই আছোঁ আমি আজি বৌহঁতৰ ঘৰলৈ আহিলোঁ বৌহঁতৰ ঘৰলৈ আহি বহিলোঁ অলপ দেৰি তাৰপিছত বৌহঁতৰ ঘৰত এতিয়া আমাক চাহ দিছে ৰ'ব আপোনালোককো দেখুৱাই আছোঁ এয়া বৌহঁতৰ ঘৰত দিছে আমাক পকৰি দিছে তাৰপিছত মাইনাৰ কাৰণে কোকো কোলা দিছে তাই চাহ নাখায় আমাৰ এজনীক দিছিলে খাই শেষ বৌ খাই এটা কৈ দিয়ক তেতিয়াহ'লে আমি চাহ খাই লওঁ এইজোপা দেখিছেনে বৌহঁতৰ ঘৰৰ মানি প্লাণ্ট ইমান ধুনীয়াকৈ হৈছে দিনত অহা হ'লে আৰু ভালকৈ দেখিলেহেঁতেন এতিয়া আন্ধাৰ হ'ল কাৰণে ধৰিব পৰা নাই এয়া আমাৰ বৌয়ে ঢেৰ ফুল লগাই থৈছে এইজোপা চক এয়া দৰজাৰ ওচৰত ৰ'ব আপোনালোকক দেখুৱাই আছোঁ এয়া ভিতৰৰ বাহিৰত আৰু আছে এইজোপা বেম্বো প্লাণ্ট স্নেক প্লাণ্ট এইজোপা স্নেক প্লাণ্ট কি ধুনীয়াকৈ হৈছে দেখিছেনে আমাৰ ঘৰত কিন্তু নহয় এনেকৈ বৌয়ে ধুনীয়াকৈ লগাই থৈছে হৈছে এইজোপা এনেকুৱা আমাৰ ঘৰতো আছিলে দুটা পুলি কিন্তু মৰি থাকিলে এতিয়া বৌহঁতৰ ঘৰত দেখি ভাল লাগিছে এয়া বৌয়ে ঘৰৰ পিছফালে লগাই থৈছে চব এইজোপা ঢেৰ লগোৱা আছে এয়া নাই ফুলা এই ফুলখিনি আচলতে হেংগিং বাস্কেটত লগায় বৌয়ে তেনেকৈ লগাই থৈছে পিছত লগাব চাগে ইয়াৰ মাজে মাজে স্পাইডাৰ প্লাণ্ট আছে এইজোপা স্পাইডাৰ প্লাণ্ট আৰু সেইখিনি পাৰ্পল হাৰ্ট হয় তাৰপিছত সেইয়া দূৰত আছে ফুলি আছে ধুনীয়াকৈ এয়া চক ৰাতি আহিছোঁ যে সেইকাৰণে ৰাতিয়ে কৰিছোঁ ভিডিঅ' এইজোপা চক ইমান ধুনীয়াকৈ আছে এইটো চক ইমান ধুনীয়া লাগিছে আৰু আছে ৰ'ব আপোনালোকক দেখুৱাই আছোঁ ইয়াত ৰঙা ৰঙা ফুল ফুলে এতিয়া নাই ফুলা এইপা আৰু এয়া চক এল'ভেৰা বৰ এইজোপা চক মিনি ৰ'জ এয়া চক ইমান ধুনীয়াকৈ ফুলি আছে এইজোপা
তাৰপিছত লগত এইটো এনেকুৱা এজোপা ৰুই থৈছে। এজোপা ডাল ৰুলে হয়, জোপোহা হ'লে বৰ ধুনীয়া লাগে এইজোপা। এইজোপা এনেকুৱা আমাৰ ঘৰতো আছে। এইজোপা কি কয়, চিংগেনিয়াম। পুৰা ডাঙৰ হৈ আছে জোপোহা। আৰু পিছফালে আছে, কিন্তু বহুত আন্ধাৰ সেইফালে, সেইকাৰণে নেদেখাওঁ। কেতিয়াবা আকৌ দিনত আহিলে দেখুৱাম আপোনালোকক। আৰু বৌয়ে নামবিলাক কৈ দিব। মই ইমান নাম নাজানো, বৌয়ে জানে। এই চাওক, এইজোপা চাওক ইমান ধুনীয়া লাগিছে এইজোপা। বৌ এইজোপা কি? বৌ বৌ নাজানে বোলে এইজোপা নাম। আমি বৌহঁতৰ ঘৰৰ পৰা আহিলোঁ। আহি এতিয়া এই চব কি কৰি আছে আমাৰ দুইজনীয়ে। এইজনী মাইনা কালাৰ কৰিছে তাই। এইজনী ছোৱালী ৰ'ব দেখুৱাই দিছোঁ ধুনীয়াকৈ। এয়া চাকি কালাৰ কৰিছে। এতিয়া আৰম্ভ কৰিছে আহি। চাওঁ ওচৰলৈ চাওঁ। এই অলপ অলপ হৈছেগৈ। এইটো আমাৰ ছোৱালীৰ মাইনাটো চাওঁ। অঁ এইটো মাইনা ধুনীয়া হৈছে। দেৱালী দিনাখন চাকি জ্বলাবলৈ হ'ব। আৰু কি কৰি আছা বেটা ইয়াত? হা বেটা, আৰু কি কৰিছা? তুমি কালাৰিং হৈ নাযাবা। এয়া এই চাকি গছ মাইনাই বনোৱা, সৰু সৰু ফুল দিছে। ভাল লাগিছে দেখিবলৈ, কেইবাটাও কালাৰৰ দিছে সৰু সৰুকৈ। আৰু ভিতৰত এনেকৈ একদম চিম্পুলকৈ দিছে। ভাল লাগিছে দেখিবলৈ, ৰং বিৰংগী। এয়া বেটিয়ে কৰি আছে। এই গছ তাই কৰিলে, ডাঙৰ গছ। এই গছ এনেকৈ সৰু সৰু ফুট ফুট দি দিছে, চিম্পুলকৈ কৰিছে তাই। ইফালে আৰু কৰি আছে মাইনাই সৰু চাকিত। এই গছো আমাৰ বেটিয়ে কৰিছে। এইখিনি আমাৰ চাকি হৈ গ'ল কালাৰ কৰি। এনেকুৱা সৰু সৰু চাকি কৰা হ'ল আৰু ডাঙৰো কৰা হ'ল। এই গছ আমাৰ বেটিয়ে কৰা। এই গছ স্কুলত কৰিছিলে, সৰু সৰু ষ্টাৰ লগাই দিছিলে, এৰুৱাই দিলে। এই গছ মাইনাই কৰা। এয়াই আৰু ৰং বিৰংগী চাকি। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আজিৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে, তেওঁলোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।